নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই দেখুৱাম আপোনালোকক কেনেকৈ নিজৰ মোবাইলত ইউটিউব চেনেলটো খুলিব পাৰি। তাৰপিছত ঘৰতে খুলিব পাৰিব, ক'তো যাব দৰকাৰ নাই, একদম ধুনীয়াকৈ মই সম্পূৰ্ণ দেখুৱাই দিম আপোনালোক কেনেকৈ খুলিব পাৰিব ইউটিউব চেনেলটো। বলক চাওঁ তেনেহ'লে। বন্ধু আপুনি ইউটিউব চেনেল খুলিবলৈ হ'লে আপোনালোকৰ এটা জিমেইল একাউণ্ট প্ৰয়োজন হ'ব। দেখাই দিছোঁ। আপোনালোকে ইউটিউবত যাব, দেখিছে ইউটিউবটো খোল খালে। ইউটিউবত গৈ এই অপশ্যন দেখিছে, এই অপশ্যনটো মাৰিবা নেকি? দেখা পাইছে ইয়ৰ চেনেল, ইয়াত মাৰিব। দাদাটো খুলিলে, দাদাটো খোলা নাই। এইটো দেখিছে ইয়ৰ চেনেল আহি গ'ল, ক্ৰিয়েট চেনেল। ইয়াত দেখিছে নাম আছে, আপুনি নামটো দিব পাৰে। মোৰ তেতিয়া আছে, মই ছেভ কৰি লৈছোঁ। আপুনি ফটো দিব পাৰে, চুজ কৰি। মই এতিয়া দিলোঁ, আপোনালোকে এডিট দি ল'ব পাৰে ফটো। ক্ৰিয়েট চেনেলত মাৰিব, এইটো খোল খাই গ'ল ইউটিউব চেনেল। তাৰপিছত আপোনালোকে ইয়াত ভিডিঅ' দিব পাৰে, ইয়াত মাৰিব, তো তেতিয়া ভিডিঅ'টো দিব পাৰিব। আপোনালোকে মাৰি ভিডিঅ'টো আপলোড কৰিব পাৰে। ইমানেই বন্ধুসকল, নেক্সট ভিডিঅ'ত দেখুৱাম কেনেকৈ ভিডিঅ' আপলোড কৰিব পাৰি, তাৰ বিষয়ে দেখুৱাম। চাই থাকিব। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা আপোনালোকে কমেণ্টত নিশ্চয় জনাব। যদি আপোনালোকৰ কিবা অসুবিধা হয় ইউটিউব চেনেল খুলিবৰ কাৰণে, মোক কমেণ্টতে জনাব পাৰিব। লগতে মোৰ চেনেলটি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটিৰ নাম হ'ল বিকাশ টেকনিকেল। ধন্যবাদ।